Hello friends, welcome to Sweets and Spices with Sikha. সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকক দেখাম খুব সহজে তিতা নোহোৱাকে খৰিচা কেনেকৈ বনাব পাৰি। এই ভিডিঅ'টোত মই বাঁহবাৰী এখন দেখাব বিচাৰিছিলোঁ, কিন্তু মই জনাত গুৱাহাটীত বাঁহবাৰী নাই আৰু মোৰ মাহী নগাঁৱত থাকে। তেওঁলোকৰ পিছফালে খুব ধুনীয়া বাঁহবাৰী এখন আছে। এই ভিডিঅ'টো মোৰ মাহীৰ ছোৱালীয়ে দি পঠাইছে, সেইকাৰণে মই আপোনালোকক দেখাব পাৰিলোঁ। ডাঙৰ টাউন আৰু চহৰৰ ল'ৰা ছোৱালীবোৰে হয়তো খৰিচা খাই পাইছে, কিন্তু ভালকৈ নাজানে যে বাঁহ গছৰ কোনটো পাৰ্ট দি আমি খৰিচা বনাওঁ। সেইবাবে ভিডিঅ'টোত মই বাঁহবাৰীখন দেখালোঁ। খৰিচা বা গাজ টেঙা আমাৰ নৰ্থ ইষ্টৰ বাহিৰে ছাউথ ইষ্ট এছিয়া আৰু চাইনাতো ৰান্ধিবলৈ আৰু মেডিচিন বনাবলৈ ব্যৱহাৰ কৰে। গুৱাহাটীৰ বজাৰত বিশেষকৈ ভুলুকা বাঁহ, জাতি বাঁহ আৰু পাহাৰীয়া বাঁহৰ গাজ পোৱা যায়। এই ভিডিঅ'টোত খৰিচা বনোৱা আৰু সেইখিনি বহুত দিনলৈ কেনেকৈ প্ৰিজাৰ্ভ কৰি থ'ব পাৰি তাৰে 3টা প্ৰচেছ দেখাম। মই বজাৰৰ পৰা 2টা বাঁহ গাজ আনিছোঁ। আগতে এই 2টা বাকলি চেলাই ভালকৈ চাফা কৰি ল'ম। যদিও ৰান্ধিবলৈ জাতি বাঁহ বা পাহাৰীয়া বাঁহৰ গাজ ব্যৱহাৰ কৰিব পাৰি, কিন্তু খৰিচা বনাবলৈ সদায় ভুলুকা বাঁহৰ গাজ বেছি ভাল হয়। যিদৰে কলডিল বনালে ভীমকলৰ কলডিল খাবলৈ ভাল হয়, তেনেকৈ বাঁহগাজ বুলিলে ভুলুকা বাঁহৰ খৰিচা ভাল হয়। কলডিলৰ ওপৰৰ ডাঠ বাকলিখিনি যেনেকৈ গুচাই লওঁ, তেনেকৈ বাঁহগাজৰো ওপৰৰ বাকলিখিনি গুচাই ল'ব লাগিব। বাকলিখিনি তলৰ পৰা গুচোৱা আৰম্ভ কৰিম। বাকলিখিনি গুচাই ভালকৈ চাফা কৰি ল'ব লাগিব, নহ'লে খৰিচাখিনি তিতা লাগিব পাৰে। বহুতে খৰিচা তিতা হয় বুলি গুড়া কৰি থোৱা বাঁহগাজখিনি কিছু সময় পানীত ভিজাই থৈ দিয়ে, তাৰপিছত খৰিচা বনায়। কিন্তু আমি যদি ভুলুকা বাঁহৰ গাজ লওঁ আৰু সেইখিনি ভালকৈ চাফা কৰি লওঁ, খৰিচাখিনি কেতিয়াও তিতা নহয়। গাজটো চাফা কৰোঁতে অলপ মন কৰিব যাতে অকণমানো দাগ নাথাকে। এইখিনি ভালকৈ চাফা কৰি তলৰ ডাঠ পাৰ্টটো কাটি পেলাব লাগিব। দুইটা বাঁহগাজ চাফা কৰা হৈ গৈছে। এতিয়া এইখিনি ভালকৈ ধুই ল'ব লাগিব। বাঁহগাজৰ ওপৰৰ পাৰ্টটোৰে মই খৰিচা নবনাওঁ, সেইকাৰণে এইখিনি বেলেগকৈ কাটি থ'ম। এইখিনি মিহি মিহিকৈ কাটি পিঁয়াজ আৰু জলকীয়া দি ভাজি খাবলৈ ভাল হয়। এতিয়া বাঁহগাজকেইটা আমি কটাৰী এখনেৰে সৰু সৰু টুকুৰা কৰি ল'ম, যাতে ৰুকিবলৈ সুবিধা হয়। খৰিচা বনাবলৈ বাঁহগাজখিনি ৰুকনিত ৰুকি ল'ব পাৰি বা কটাৰীৰে সৰু সৰুকৈ কাটি ল'বও পাৰি। ৰুকনিখনৰ ডাঙৰ ছাইডটোৰে ৰুকি ল'ম। কিছুমানে বাঁহগাজ খৰিচা বনাবলৈ ঢেঁকী বা খুন্দনাটো খুন্দি লয়, আৰু কিছুমানে মিক্সিত গুড়া কৰি লয়। মিক্সিত গুড়া কৰিলে অলপ বেছি মিহি হৈ যায়। এইখিনি ৰুকা হৈ গৈছে। এতিয়া আমি খৰিচাখিনি ৰেডি কৰিম। খৰিচা দুবিধ হয়, কেঁচা খৰিচা আৰু শুকান খৰিচা। কেঁচা খৰিচা 2টা বেলেগ বেলেগ ধৰণত প্ৰিজাৰ্ভ কৰি থ'ব পাৰি। প্ৰথম প্ৰচেছটো হ'ল ফাৰ্মেণ্টেশ্যন উইথ ৱাটাৰ, পানী দি খৰিচা বনোৱা পদ্ধতি। ৰুকি থোৱা বাঁহৰ গাজখিনি লাহে লাহে হাতেৰে সানি ল'ম।
এনেকুৱা কৰিলে খৰিচাখিনি খুব সোনকালে ফাৰ্মেণ্ট হয় আৰু প্ৰায় এসপ্তাহমানত এইখিনি ৰেডি হৈ যায়। খৰিচা বনাবলৈ সদায় গ্লাছৰ বটল ব্যৱহাৰ কৰিব লাগে। এটা চাফা গ্লাছৰ বটলত আমি এইখিনি ভৰাই থ'ম। এতিয়া গাজখিনি ডুবি যোৱাকৈ পানী দিব লাগিব। চাব যাতে গোটেইখিনি গাজ ভালকৈ পানীত ডুব খাই থাকে। এতিয়া ঢাকনাখন মাৰি অলপ গৰম পৰা জেগাত থৈ দিম। মাজে মাজে এইখিনি যদি ৰ'দত দি থকা যায় তেতিয়া বহুত দিনলৈকে ভালে থাকে। খৰিচা থ'বলৈ আমি বাঁহগাজখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'বও পাৰোঁ। এইখিনি এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি খৰিচা কৰি থ'লে মাংসৰ লগত খাবলৈ ভাল হয়। এইখিনিও আমি পানী দি থ'ম। এসপ্তাহমানৰ পিছত যেতিয়া খৰিচাখিনি ৰেডি হৈ যাব, এই খৰিচা পানীখিনি দালি বা যিকোনো তৰকাৰীত দি খাবলৈ ভাল হয়। খৰিচা বনাওঁতে এনেকৈ পানী দি থ'লে ৰংটো ধুনীয়া হৈ থাকে। আৰু সদায় মন কৰিব খৰিচা বনাওঁতে যাতে আমি ফিল্টাৰৰ পানী ব্যৱহাৰ কৰোঁ। যদি পানীখিনিত আইৰণ থাকে খৰিচাখিনি ক'লা পৰি যাব। নেক্সট প্ৰচেছটো হ'ল ফাৰ্মেণ্টেশ্যন উইদাউট ৱাটাৰ। পানীত ভিজাই নথোৱাকৈ খৰিচা বনোৱা পদ্ধতি। ৰুকি থোৱা বাঁহগাজখিনিত অলপ হালধি দি মিক্স কৰি ল'ম। কেঁচা খৰিচাৰে আমি আচাৰ, চাটনি বা পিটিকা বনাব পাৰোঁ। খৰিচাৰে বনোৱা মাছ বা মাংসৰ তৰকাৰীখনো খাবলৈ বৰ ভাল হয়। চাফা গ্লাছৰ বটল এটাত এইখিনি ভৰাই থ'ম। আৰু বেলেগ এটা বটলত হালধি নিদিয়াকৈ ৰুকি থোৱা বাঁহগাজ অলপ থৈছোঁ। এই বটলকেইটাত আমি পানী নিদিওঁ, এইখিনি এনেকৈয়ে থ'ম। এসপ্তাহমানৰ পিছত এইখিনিৰ পৰা নিজে নিজে ৰস ওলাব। ঢাকনাখন টাইটকৈ মাৰি অলপ দেৰি ৰ'দত থৈ দিম। মাজে মাজে এইখিনি ৰ'দত দি থাকিব লাগিব। আৰু কেঁচা হালধিৰ গোন্ধটো বেছিদিন নাথাকে, এইখিনি লাহে লাহে নোহোৱা হৈ যাব। আমাৰ থাৰ্ড প্ৰচেছটো হ'ল ড্ৰাইড বেম্বো শ্বুট বা শুকান খৰিচা। এখন চাফা চাদৰত ৰুকি থোৱা বাঁহগাজখিনি বহলাই মেলি দিম আৰু ৰ'দত শুকাবলৈ দিম। এইখিনি 3 দিন ৰ'দত দিয়াৰ পিছত ধুনীয়াকৈ শুকাই গৈছে। মই এটা বাঁহগাজ ৰুকি ৰ'দত শুকাবলৈ দিছিলোঁ আৰু শুকোৱাৰ পিছত এইখিনি ওলাইছে। কেঁচা খৰিচাৰ পৰাও শুকান খৰিচা বনাব পাৰি। শুকান খৰিচাত কেতিয়াও পানী লগাব নালাগে আৰু এইখিনি বটলৰ পৰা ওলাবলৈ সদায় শুকান চামুচ ব্যৱহাৰ কৰিব লাগে। আৰু শুকান খৰিচা বা কেঁচা খৰিচা মাজে মাজে ৰ'দত দি থাকিলে এইখিনি বহুত দিনলৈ ভালে থাকে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব।